बड'लेण्ड रादाब नायगिरि बयखौबो बरायबाय। मुंख्लं खौरांगिरि दीपक सर्गयारि गोसोखां क्रिकेट गेलेनाय बादायलायनाय खुंफुंनो लाहार फाहार। बे क्रिकेट गेलेनाय बादायलायनाया गरेसर जौसिन फरायसालिनि गेलेग्रा फोथाराव खुंफुंजागोन। गरेसर प्रेस एसोसिएशन आरो तामुलपुर जिल्ला युब मोर्चानि जथायै बानजायनायाव 14 आरो 15 डिसेम्बराव सान हर सोलिगोन क्रिकेट गेलेनाय बादायलायनाया। मुंख्लं खौरांगिरि दीपक सर्गयारि गोसोखां क्रिकेट गेलेनाय बादायलायनायखौ खुंफुंनायनि गुबै थांखिया जादों 1995 मायथाइयाव गरेसर ओनसोलनि खौरांगिरि दीपक सर्गयारिया सोरबा सिनाय मोनै उदखारिनि गुलियाव बोलि जानांनानै जिउ खोमाना लानांदोंमोन। मुंख्लं खौरांगिरि दीपक सर्गयारिखौ सोर उदखारिया जिउ फोजोबखो बिनि न्याय दासिमबो मोननो हायाखै। मुंख्लं खौरांगिरि दीपक सर्गयारिखौ जिउ फोजोबनायनि थाखाय नखरा न्याय मोननांगौनि थाखाय गरेसर प्रेस एसोसिएशन आरो तामुलपुर जिल्ला युब मोर्चाया मुंख्लं खौरांगिरि दीपक सर्गयारि गोसोखां क्रिकेट गेलेनाय बादायलायनायखौ खुंफुंदों होननानै गरेसर प्रेस एसोसिएशननि आफादगिरि नीलकमल सरनियाया फोरमायदों। 14 और 15 डिसेम्बर तारिखे काली और परहिले आमार शहीद दीपक सर्गयारि सोवरणी दिवानख क्रिकेट खेल प्रतियोगितार आयोजन करा होइसे। तामुलपुर जिला युव मोर्चा লগতে গুৰেশ্বৰ প্ৰেছ এছ'চিয়েশ্যনৰ যৌথ উদ্যোগত এই প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'বলৈ গৈ আছে। পোনপ্ৰথমতে আপোনাক ক'বলৈ বিচাৰোঁ যে শ্বহীদ দীপক স্বৰূপ সোঁৱৰণি এইটো কাৰণে কিয়নো গুৰেশ্বৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক দীপক স্বৰূপ তেওঁক 1995ত অচিনাক্ত দুৰ্বৃত্তই তেওঁক গুলীয়াই হত্যা কৰা হৈছিল আৰু আজিলৈকে কিন্তু আমি ন্যায় নাপালোঁ। গতিকে এই খেলখনৰ জৰিয়তে আমি ন্যায় বিচাৰিছোঁ আৰু শ্বহীদ পৰিয়ালটো যে ন্যায় পাওক আৰু সেই শ্বহীদ পৰিয়ালটোক যাতে BTC গভৰ্ণমেণ্টে কিবা এটা সুবিধা দিয়ে এইটো মই দাবী জনাইছোঁ। আৰু এই যোগেদি আমাৰ যি শ্বহীদ দীপক স্বৰূপ সোঁৱৰণি খেল অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ ডে নাইট। গতিকে সকলো ৰাইজলৈ অনুৰোধ আপোনালোকে আহক, খেল উপভোগ কৰক। লগতে যিখন টিমে আমাক খেলিম বুলি ভাবিছে তেওঁলোকক অহাকালি অৰ্থাৎ শনিবাৰে আমি আহিবলৈ অনুৰোধ কৰি আছোঁ 14 তাৰিখ, কাৰণ 15 তাৰিখে আমি কোনো ধৰণৰ নতুন টিম নলওঁ। গতিকে আপোনালোকে কালি আহক, 14 তাৰিখে আহক। কাইলৈ আৰু পৰহিলৈ ডে নাইট আমি ক্ৰিকেট টুৰ্ণামেণ্ট চলিব আৰু এই টুৰ্ণামেণ্টত প্ৰথম পুৰস্কাৰ হ'ব 50,000 টকা আৰু ছেকেণ্ড পুৰস্কাৰ 30,000 টকা, লগতে মেন অফ দ্য মেচ আৰু মেন অফ দ্য চিৰিজ থাকিব। গতিকে সকলো টিমলৈ অনুৰোধ, গতিকে আপোনালোকে আহক আৰু শ্বহীদ দীপক স্বৰূপ সোঁৱৰণি দিৱানখ ক্ৰিকেট খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। দূৰ দূৰণিৰ পৰা গুৱাহাটী, লখিমপুৰ আদিৰ পৰা তেওঁলোকে যোগাযোগ কৰিছে আমাক যে তেওঁলোকে আহিব। গতিকে মই সমূহ গোৰেশ্বৰবাসী ৰাইজৰ লগতে যিসমূহ BTR অঞ্চলবাসী ৰাইজ তেওঁলোকক আহ্বান কৰিছোঁ আপোনালোকে আহক আৰু শ্বহীদ দীপক স্বৰূপ সোঁৱৰণি দিৱানখ ক্ৰিকেট খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। হয়, এইটো আমাৰ দ্বিতীয় বৰ্ষ। যোৱাবাৰো আমি কিন্তু নাইট হোৱা নাছিল, ডে হৈছিল, কিন্তু এইবাৰ আমি ডে নাইট কৰিছিলোঁ। আমি দীপক স্বৰূপক সোঁৱৰিছোঁ কাৰণ তেখেতৰ আত্মাই আজিলৈ শান্তি পোৱা নাই, কাৰণ আজিলৈকে তেওঁক কোনে মাৰিলে কোনো গম পোৱা নাই। গতিকে চৰকাৰে যাতে তেওঁৰ পৰিয়ালটোক অৰ্থাৎ যি তেওঁলোকৰ মাতৃ আছে বা তেওঁৰ পৰিয়াল আছে, ৱাইফ আছে, ল'ৰা আছে, গতিকে তেওঁলোকে যাতে কিছু আৰ্থিকভাৱে সহায়ো পায়। মই প্ৰমোদ বড়ো ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ আৰু ইতিমধ্যে আমাক তেওঁলোকে আহিম বুলি কথাও দিছে। তেওঁলোকে আহিব, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আহিব, BTR প্ৰমুখ প্ৰমোদ বড়ো আহিব, এনেদৰে বিভিন্ন জনপ্ৰতিনিধি আমাৰ ইয়াত আহিব। গতিকে ইয়াৰ যোগেদি খেলখনৰ যোগেদি আমাৰ তেওঁলোকক দেখাবলৈ বিচাৰিছোঁ বা ক'বলৈ বিচাৰিছোঁ দীপক স্বৰূপ পৰিয়ালটোলৈ আপোনালোকে যাতে কিবা নহয় কিবা এটা সহায় সহযোগ কৰে। ধন্যবাদ। আমাৰ কিছু নিয়মাৱলী আছে। নিয়মাৱলী এনেকুৱা ধৰণৰ যিসমূহ টিমে এই খেলখনত অংশগ্ৰহণ কৰিব তেওঁলোকে জোতা আৰু জাৰ্চি পিন্ধাটো বাধ্যতামূলক আৰু তেওঁলোকে কোনো ধৰণৰ মাদক দ্ৰব্য বা গুটখাজাতীয় খাই খেলপথাৰত প্ৰৱেশ কৰিব নোৱাৰিব আৰু কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব। গতিকে মই তেওঁলোকলৈ অনুৰোধ এইসমূহ নিয়ম মানি চলি তেওঁলোকে যাতে এই ক্ৰিকেট খেলখনত অংশগ্ৰহণ কৰে। টিকেটৰ কোনো ধৰণৰ টিকেট নাই, কিন্তু তেওঁলোকে 2,000 টকা পঞ্জীয়ন মাচুল তেওঁলোকে দিব লাগিব। সকলো টিমে 2,000 টকা পঞ্জীয়ন মাচুল দিব লাগিব আৰু পঞ্জীয়ন মাচুল তেওঁলোকে দিহে ক্ৰিকেট খেলত অংশগ্ৰহণ কৰিব পাৰিব। অহা 14 আৰু 15 ডিচেম্বৰ অৰ্থাৎ অহাকালি আৰু পৰহিলৈ শ্বহীদ সাংবাদিক দীপক স্বৰূপ সোঁৱৰণি প্ৰাইজ মানি টেনিছ টুৰ্ণামেণ্ট আমি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আৰু এই টুৰ্ণামেণ্টখন ভাৰতীয় জনতা যুৱ মোৰ্চা তামোলপুৰ জিলা আৰু গুৰেশ্বৰ প্ৰেছ এছ'চিয়েশ্যনৰ উদ্যোগত হ'ব। গতিকে সমূহ অসমবাসী ৰাইজক তথা BTRবাসী ৰাইজক আমি আমাৰ এই টুৰ্ণামেণ্টলৈ আদৰণি জনাইছোঁ আৰু ইয়াৰ লগতে ক'ব বিচাৰিছোঁ এই টুৰ্ণামেণ্টখনৰ প্ৰথম পুৰস্কাৰ হিচাপে 50,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 30,000 টকা থাকিব। আৰু এই অনুষ্ঠানত আমি আমাৰ BTRৰ মাননীয় BTR CM প্ৰমোদ বড়ো ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া তথা BTRৰ বিভিন্নজন EM উপস্থিত থাকিব।
গতিকে সমূহ ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ। ইয়াত এতিয়ালৈকে আমালৈ অহা লিষ্ট মতে প্ৰায় 40টা দলে আমাৰ লগত যোগাযোগ কৰিছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, লখিমপুৰৰ পৰা, ধেমাজিৰ পৰা, গুৱাহাটীৰ পৰা আৰু BTR 4খন জিলাৰ পৰাও দলে আমাৰ ইয়াত অংশগ্ৰহণ কৰিব।